নমস্কাৰ, মই সাবিত্ৰী। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল সাবিত্ৰীজ ভ্লগলৈ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু মই ভালে আছোঁ। বহুত দিনৰ মূৰত ভ্লগ কৰিলোঁ। ইমান দিনে ভ্লগ কৰা নাছিলোঁ, মানে কৰিম বুলি ভাবি থাকোঁতেই গ'ল। গতিকে ভাবিছোঁ আজিৰ পৰা কণ্টিনিউ ভ্লগ কৰাৰ চেষ্টা কৰিম। আৰু আজিৰ ভ্লগটো বিশেষ ভ্লগ বুলি ক'ব নোৱাৰি, জাষ্ট চিম্পুল এটা ৰেচিপি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। গতিকে আপোনালোকে মোৰ ভিডিঅ' আৰম্ভৰ পৰা শেষলৈ চাব বুলি আশা কৰিলোঁ। তেতিয়াহ'লে আপোনালোকে চাওক মোৰ ৰেচিপিটো। আজি মই কি ৰেচিপি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ, বলক তেতিয়াহ'লে। এয়া হ'ল আজিৰ ৰেচিপিৰ উপকৰণ। ইয়াত মই লৈছোঁ মাছ। ইয়াত কাৱৈ মাছ আৰু গৰৈ মাছ আছে। মই মাছখিনি আগতেই কাটি ধুই পৰিষ্কাৰকৈ লৈছোঁ। আৰু ইয়াত মই লৈছোঁ ডাঙৰ চাইজৰ আলু এটা সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এইখিনি হ'ল আদা, নহৰু, পিঁয়াজ, জলকীয়াৰ পেষ্ট। গতিকে সকলোখিনি ৰেডিয়ে আছে, এতিয়া বনালেই হ'ল। প্ৰথমতে মই আলুখিনি ভাজি ল'ম। তাৰ কাৰণে মই ইয়াত দি দিছোঁ অকণমান নিমখ আৰু হালধি গুড়ি। এতিয়া মই কেৰাহীটো বহাই দিওঁ। কেৰাহীটো বহাই দিছোঁ আৰু কেৰাহীটো গৰম হ'লে মই আলুখিনি ভাজি ল'ম। প্ৰথমতে আলুখিনি এতিয়া ভালকৈ মই নিমখ আৰু হালধিখিনি মিহলি কৰি লওঁ আলুখিনিৰ লগত। কেৰাহী গৰম হৈ গৈছে। এতিয়া মই ইয়াত দি দিম মিঠাতেল অকণমান, এতিয়া আলুখিনি মই ভালকৈ ভাজি লওঁ। আলুখিনি ভজা হৈ গ'ল। এতিয়া মই আলুখিনি নমাই ৰাখিম। ভাজি ল'ম। মাছখিনিও মই নিমখ আৰু হালধিৰে সানি লৈছোঁ, ভাজোঁ। মাছখিনি ভজা হৈ গ'ল। এতিয়া মই মাছখিনি দি আছোঁ। মই বেছি পৰা ভজা কৰা নাই, অকণমান কমকৈ ভাজিছোঁ। এয়া মই গোটেইখিনি মাছ ভাজি লৈছোঁ। এতিয়া মই কাৰী বনাম। ইয়াত মই কেইটামান শুকান জলকীয়া ফোৰণ দিলোঁ। কাৰণ শুকান জলকীয়া ফোৰণ দিলে এটা ধুনীয়া ফ্লেভাৰ আহে, তাৰ কাৰণে। আৰু এতিয়া মই আদা নহৰু পেষ্ট দি দিলোঁ। অকণমান এইখিনি লাৰি মাছখিনি দি দিম। এতিয়া মই মাছখিনি দি দিম। আৰু লগতে ভাজি ৰখা আলুখিনিও দি দিম। আৰু এতিয়া অকণমান ভালকৈ এইখিনি লৰাই দিম। এতিয়া ইয়াত মই আৰু অকণমান নিমখ দিছোঁ সোৱাদ অনুসৰি, আৰু অকণমান হালধি গুড়ি দিম। এতিয়া মই অকণমান পানী দি দিম। মই
পানী অকণমান কমকৈ দিলোঁ আৰু জোল বেছিকৈ খালে অকণ বেছিকৈ দিব পাৰি। এতিয়া মই এইখিনি অকণমান ভালকৈ লাৰি দিওঁ। এতিয়া অকণমান 5 মিনিট সময় এনেকৈ হৈ থাকিবলৈ দিম, উতলিবলৈ দিম। এয়া মোৰ ৰেচিপি কমপ্লিট হৈ গ'ল। আৰু এনেকৈ মাছৰ আঞ্জা বনালে ইমান টেষ্টি হয় যে মাংসৰ সোৱাদো হাৰ মানিব এই সোৱাদৰ লগত, সঁচাকৈয়ে। আৰু আপোনালোকৰ ঘৰত ট্ৰাই কৰি চাবচোন, এনেকৈ সঁচাকৈ খোৱাত খুবেই ভাল লাগে। গতিকে হৈ গ'ল, এতিয়া মই এইখিনি নমাই থৈ দিম। মই মাছখিনি নমাই ৰাখিছোঁ, মাছৰ আঞ্জাখিনি। আৰু এতিয়া মই এইখিনি আধা ঘণ্টামান সময় ঢাকি থৈ দিম। আধা ঘণ্টামান পাছত ভাতৰ লগত খাম, কাৰণ মাছ বা মাংসই ঠাণ্ডা হ'লেহে ইয়াৰ সোৱাদটো বেছি লাগে, সেইকাৰণে। এয়া আমাৰ ভাত ৰেডি হৈ গৈছে আৰু ইয়াত মই দি দিলোঁ মাছৰ গ্ৰেভি। এতিয়া খালেই হ'ল আৰু।